সকলোকে জনাইছোঁ আকৌ এবাৰ নমস্কাৰ। আজি আকৌ কৰিছোঁ এটা বেলেগ ধৰণৰ ভিডিঅ' আৱিষ্কাৰ। সকলো যাতে ভালে থাকে তাৰ কামনা কৰি বাৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি আহকচোন ভিডিঅ'টো চাওঁ আমি সকলোৱে এবাৰ। আজি এজন ল'ৰা আৰু সেই ল'ৰাজনে কৰা কাম এটা দেখুৱাম, গতিকে বেলেগ নহ'লে ল'ৰাজনৰ কৰা ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। গতিকে বিশেষ দেৰি নকৰি আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। মই মানে আৰ্ট স্কুলৰ পৰা আহি আছিলোঁ, এয়া বাটত এখন চাইকেল দেখা পালোঁ, মানে পাছফালৰ লাইটটো জ্বলি গৈছিল। মই গম পালোঁ এখন মানে কি বেটাৰী চেটাৰী লগাই লৈছে আৰু এওঁ নিজে কৰিছে কামটো। এওঁ ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে চানমাৰী ন, এওঁ নিজে কামটো কৰিছে, ভাল লাগিছে মোৰ। চাইকেলখন চালোঁ, বৰ্তমানৰ কথা হ'লোঁ, এওঁ মানে কি হৰণটো বাজাই দিছে। স্পীডটো এক্সেলেটাৰ ন, কিমান স্পীড আছে? 26 কিলোমিটাৰ 26 কিলোমিটাৰ ন। অঁ, তুমি এইখিনি গোটেইখিনি বেলেগ বেলেগকৈ কিনিছা নেকি? মটৰ বেটাৰী গোটেইখিনি একেলগে কিনিছে নে? মানে এইটো অকল বস্তুখিনি বেলেগকে আৰু বেটাৰীটো বেলেগকে। বেটাৰীটো আপোনাৰ লিথিয়াম আয়ন বেটাৰী বৰ্তমান এছেম্বল কৰিব পাৰি। মই বেটাৰীকেইটা চিংগল চেল কিনি এছেম্বল কৰা বেটাৰী 10,000 mAh কৰা আছে। 42 কিলোমিটাৰ বেকআপ পাওঁ আৰু গোটেইখিনি কিমান খৰচ পৰিছে তোমাৰ? খৰচটো আপোনাৰ মই দেহাজীৰ পৰা ধৰক 2021 অক্টোবৰত কৰা। তেতিয়া কৰোঁতে আপোনাৰ অকল এটা বেটাৰী সহ কৰোঁতে 19,000 কিবা গৈছিল। চাইকেলখনৰ দামটো 5,000 কিবা। একবাৰ চাৰ্জ দিলে কিমান মান চলিব আকৌ? একবাৰ চাৰ্জ দিলে 18 আৰু যদি সেই বেটাৰীটো লৈ আহোঁ তেনেহ'লে সেইটো 23, দুয়োটা লগ লাগি 42। এতিয়া যদি মানে বাজেট নাছিল, আপুনি 12 বঢ়াব পাৰে, যিমান বেটাৰী এক্সপানশ্যন কৰে সিমান বেকআপটো বাঢ়ি যায় থাকে। ধুনীয়াকৈ হৰণ চৰণ গোটেইখিনি আছে আৰু এইটো এক্সেলেটাৰ লাইটো আছে, ধুনীয়াকৈ লাইট জ্বলি আছে। অফ কৰি দিয়াচোন। ভাল লাগিছে কামখিনি মোৰ। একবাৰ মই চলাই চাওঁ নেকি? একবাৰ চলাই চাওঁ, ভাল লাগিছে দেখা পাই। একবাৰ মাৰি ল'লোঁ, তাৰপিছত ষ্টেণ্ডাল পৰি থাকিলে ছাৰে চলাই যাই আছে। দিয়ক এতিয়া ৰাস্তা দাবি দিওঁ ন? দিয়ক আৰু দিব পাৰে পেডেল। মানে ছাৰ চুইচটোতে একো নাই, অকল ৰেচডাল ঘূৰালে হ'ল। অঁ, সেইটোৱে এনে মিনি হৰ্ণ নাছিলে আগত। অঁ অঁ অঁ, দিয়ক যাওক। এয়া মই আৰু অলপমান আগৰ পৰা আহি চলাই চাওঁ, মানে বেছি স্পীডত দিব পাৰি, মই বহুত স্পীডত দিয়া নাই, মানে নতুনকৈ চলাইছোঁ। চাইকেলখনত এনেকৈ যিমান পাৱাৰফুল মটৰ লগোৱা হয় সিমানে বেছি স্পীড দিব আৰু বেছি শক্তিশালী হ'ব, আৰু যিমানে পাৱাৰফুল বেটাৰী লগোৱা হ'ব সেইটো বেছি সময় বেকআপ দিব। নিজে বনাই লোৱা তোমাক প্ৰথম পালোঁ সেইকাৰণে আছে দিয়ক। এনে ধৰক মই ইয়াতে কৰা আমাৰ এইখিনিত মই তোমাক প্ৰথম পালোঁ, ভাল লাগিছে। নাই নাই, ভাল হৈছে। মানে কামটোতো মই বহুত ভাল পাইছোঁ। নাম্বাৰটো লৈ যাওক, দিব কিবা এডিট কৰি চাই ভাল লাগিব। পিছফালৰ লাইটটো জ্বলে ন? এইটো লাইট জ্বলে ন? দিয়াচোন হেৰি কৰি দিয়া। অঁ, ব্ৰেক কৰিলে জ্বলি যায়। আৰু এনে অট'মেটিক জ্বলি থাকেনে? এনেই জ্বলি নাথাকে না, ব্ৰেকে আগতো অট'মেটিক জ্বলে নেকি? আপোনাৰ চুইচ দিলে হেডলাইট, ব্ৰেক লাইট, এইটো চুইচটো দিলে জ্বলি থাকে ডাইৰেক্ট। তাৰমানে সেই বেটাৰীটো এইটো গেলানটো কাটি দিছে নেকি? কি গেলান এইটো? এইটোৱে তেলৰ গেলান। এইটো মোক এই দাদাই দিছিল, মই যে ক'লো চন্দন দাদাই, মানে দাদাই মই গৈছিলোঁ না ফাৰ্ষ্ট হেৰি কৰোঁতে দি। ভাল লাগিছে। চাৰ্জটো ইয়াতে দিয়ে ন? চাৰ্জ তাতে। এইটো সলকা দিবলৈ এইটো লগাই দিব লাগে। এইটো সলকে কানেক্টৰ যি ৰাখে আৰু দিলে তোমাৰ সেই সোনকালে হ'ব, মানে 2 ঘণ্টা হ'ব নেকি তোমাৰ ন? দিলে আপোনাৰ হেৰি হয় 1.5 ঘণ্টাত হৈ যায় ফুল চাৰ্জ। আৰু এতিয়া তোমাৰ 4 ঘণ্টা লাগি আছে? মোৰ 4 ঘণ্টা লাগে নৰ্মেল 2 এম্পিয়াৰৰ চাৰ্জ। এই এম্পিয়াৰটো 12 যায় মোবাইলৰ নিচিনা, বেটাৰী চোৱাটো চাৰ্জ আছে 10 এম্পিয়াৰ কাৰেণ্ট থাকে সেনেকুৱা আৰু সেইফালে কথা আনি আমাৰ লগৰে হয় ইয়াতে আমি লগ পালোঁ। এওঁৰে কি ছাৰ আছিল ন, আৰ্ট শিকোৱা আছিল আগতে, এনে চিনাকি হ'ল, ভালেই হ'ল। আমি গোটেইকেইটা লগ লাগি এইখিনি চাই আছোঁ, ভাল লাগিছে। এওঁক লগ পাই কাম ধুনীয়া কাম কৰিছে। এইবোৰ কাম ময়ো ভাল পাওঁ, মনৰ আপ আছে, সেইকাৰণে এওঁক তোমাক দেখা পাই মই ৰৈ গ'লোঁ। তোমাৰ নামটো কি আছিল কোৱাচোন? মোৰ সমৰজিৎ ডেকা। সমৰজিৎ ডেকা ন? ঠিক আছে, ভাল লাগিলে। লগ পাম পিছত ন? আপোনাকো লগ পাম এটা নতুন ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চেনেলটোত যদি প্ৰথম আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো চুই দিব। নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই।